ভাল লিখো যে মানুহজনী সদায় কয় হেৰি আপুনি মোৰ নামত কবিতা এটা লিখকচোন। আজি বাপেকে লিখিয়ে পেলালোঁ ৰ শুনকচোন কেনেকৈ লাগে। তুমি যে মোৰ শুকান মৰুভূমি, তাত মৰিচিকাষেদি নুফুৰো মই। তুমি যে মোৰ মৰুভূমিত কাইটীয়া কেকটাছ, দেহত আঁচলি দি কৰা গোটেই শৰীৰ ক্ষত বিক্ষত। বাহ বাহ বাহ, মজা লিখিছো দেই। আহিছে নেকি আকৌ চাই লওঁ ৰ। নাহিবা তুমি, এইবাৰ কওঁ শুনা, কি নাম দি মাতিম তোমাক। বাহ বাহ বাহ, ধুনীয়া লিখিছো দেই। তুমি যেন এক কাল ফেটি, তোমাৰ ফচফচৰিত ভাগে মোৰ গভীৰ টোপনি। তোমাৰ মুখত ফুটাও মই যত আছে আখৈ মুড়ি। মুখখন কেনেকুৱা হ'ব? নালাগে উত্তাপ মোৰ লুৰি অনা খৰি, নালাগে উত্তাপ মোৰ লুৰি অনা খৰি। তোমাৰ মুখতে ফুটাও মই যত আখৈ মুড়ি। বাহ বাহ বাহ, আহিছে নেকি? নাই নাই। হে মোৰ সহধৰ্মিনী, হে মোৰ সহধৰ্মিনী। তথাপিও কেতিয়াবা আঁকোৱালি লওঁ প্ৰতিটো মাহৰ প্ৰতিটো প্ৰথম সপ্তাহতে ধ্যান আৰু চকু মোৰ মাথো তোমাৰ ATMখনত, কিয়নো তোমাৰ দৰমহা পোৱাৰ সময় হৈছে। प्यार की राह में ভাল হ'লে লাইক কমেণ্ট কৰক।